আপোনালোকৰ গুগল ক্ৰোম ব্ৰাউজাৰত আপোনালোকে সাৰ্চ কৰক pmkisan.gov.in pmkisan.gov.in আপোনালোকৰ গুগল ক্ৰোম ব্ৰাউজাৰত আপোনালোকে বুলি সাৰ্চ কৰক সাৰ্চ কৰাৰ পিছত আপোনালোকে pm কিষানৰ যোনখন মেনু সেইখন দেখিবলৈ পাব pm কিষানৰ এনে ধৰণৰ পেজটো তাৰপিছত আপোনালোকে ওপৰত তিনটা বুটামত ক্লিক কৰি ডেস্কটপ মোড কৰি ল'ব আৰু তাৰপিছত আপোনালোকে 3 নম্বৰ অপচন বেনিফিচিয়াৰী ষ্টেটাস মই মাৰ্ক কৰি দিছো তাতে বেনিফিচিয়াৰী ষ্টেটাসত আপোনালোকে ক্লিক কৰিব বেনিফিচিয়াৰী ষ্টেটাসত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াতে একাউণ্ট নাম্বাৰ মোবাইল নাম্বাৰ আধাৰ নাম্বাৰ ভৰাবলৈ দিছে যিকোনো এটা ভৰালে হয় তাতে মই এটা একাউণ্ট নাম্বাৰ ভৰাইছো আৰু তাৰপিছতে আপোনালোকে গেট ডাটাত ক্লিক কৰি দিব আৰু তেতিয়া আপোনালোকে আপোনালোকৰ ষ্টেটাস খিনি ইয়াত দেখিবলৈ পাব কিমানটা ইনষ্টলমেন্ট অলৰেডি সোমাইছে কিমানটা সোমাবলৈ বাকি আছে আৰু আপোনালোকে তাতে এটা অপচন দেখিব এক্টিভ বা ইনএক্টিভ এক্টিভ ইনএক্টিভত যদি আপোনাৰ ষ্টেটাস ইনএক্টিভ আছে এটো ইনএক্টিভ আছে গতিকে এটো আপোনাৰ পইচা সোমোৱা নাই কিবা প্ৰবলেম আছে বা এটো কাটি থৈছে আপোনালোকৰ যদি ইনএক্টিভ দেখিছে তেনেহলে আপোনালোকৰ পইচা নখুমায় আপোনালোকে এটো ব্ৰাউজ কৰোতে অকমান প্ৰবলেম পাব পাৰে ৰিলোড অপচন মাৰি থাকিব তেতিয়া আপোনালোকৰ কাম কৰিব